हालामनि रादाबाव बरायबाय। रादाबखौ आं फरायदों हासिना। बरपेटा र'डआव थानसालिनि मुसुखाखौ नुफायनायखौ लानायनि बरपेटा र'डनि थागिबिफोरनि सायाव दुंहाव थासारि। बेखौ लानानै बे हालामनि रायजोफोरा 72 घन्टानि गेजेराव दायनिगिरिखौ हमनो थाखाय पुलिस बिफानखौ खावलायदों। আজি ঐতিহাসিক বৰপেটা ৰ'ড চহৰত বিভিন্ন প্ৰান্তত 5টাকৈ মন্দিৰত প্ৰতিমূৰ্তি ভাঙি পেলাই তেখেতসকলে এটা দুষ্ট চক্ৰই এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে। ইতিমধ্যে হাজাৰ হাজাৰ মানুহ প্ৰতিবাদকাৰী ওলাই আহিছে আৰু সনাতন সভ্যতা সংস্কৃতিৰ ওপৰত এই আক্ৰমণ কোনো কাৰণত মানি লোৱা নহ'ব, কোনো যুক্তিত মানি লোৱা নহ'ব। মই এই চেগতে সমগ্ৰ বৰপেটা ৰোডবাসী ৰাইজলৈ মোৰ বিনম্ৰ আহ্বান। ইতিমধ্যে মাননীয় বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ব্যাপক অভিযান চলিছে। ইয়াত কোন চক্ৰ জড়িত আছে, ইয়াত জোৰ তদন্ত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰা বুলি কৈছে। আৰক্ষীৰ ফালৰ পৰা, অসম আৰক্ষীৰ ফালৰ পৰা তেখেতসকলে অলপ সময় বিচাৰিছে। গতিকে মই ৰাইজলৈ বিনম্ৰ আহ্বান জনাম যাতে কোনেও যেনে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে, শান্তি শৃংখলা বজাই ৰাখি অনতি পলমে দোষীক কৰায়ত্ব কৰাৰ কাৰণে অসম আৰক্ষীয়ে ব্যৱস্থা ল'ব আৰু ব্যৱস্থা ল'ব লাগে। আৰু এয়া বৰপেটা ৰোডবাসী ৰাইজৰ দাবী, কাৰণ হিন্দু সনাতন সংস্কৃতিৰ ওপৰত আক্ৰমণ, এই পৰিকল্পিত আক্ৰমণ কোনে কৰিছে ইয়াৰ ওপৰত বিচাৰ হ'ব লাগিব আৰু ইয়াৰ কালপিত এটা এটাকৈ গ্ৰেপ্তাৰ হ'ব লাগিব। কাৰণ আইন আমি হাতত তুলি নলওঁ ৰাইজে, আমি আইন হাতত তুলি লোৱাৰ প্ৰশ্ন নাহে, কিন্তু এই কাৰ্যৰ লগত সনাতন সভ্যতা সংস্কৃতিৰ ওপৰত এই যে পৰিকল্পিত আক্ৰমণ, এই আক্ৰমণৰ ওপৰত কঠোৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, সন্মানীয় DGP মহোদয়ক আহ্বান জনাইছোঁ, আমাৰ বৰপেটা আৰক্ষী অধীক্ষক মহোদয়ক আহ্বান জনাইছোঁ আৰু আমি আশ্বস্ত হৈছোঁ। বৰপেটা মাননীয় আৰক্ষী অধীক্ষক মহোদয় ইতিমধ্যে আমাক স্পষ্টভাৱে জনাইছে যে আমি 72 ঘণ্টাৰ ভিতৰত অনতি পলমে ইয়াৰ লগত জড়িত প্ৰতিটো কালপিতক তেওঁলোকে গ্ৰেপ্তাৰ কৰিব। গতিকে আমি আৰক্ষীকো এই ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়োৱাৰ কাৰণে আমি ৰাইজলৈ বিনম্ৰ আহ্বান জনাইছোঁ। बर' हारिनि थाखाय गोग्गाखां बाथ्रा। उदालगुरि जिल्लानि प्रिन्स दैमारि बिथाङा दिनै बेंगलरनि एथेना इन्स्टिट्युट अफ नार्सिंआव फरायसा आफादनि गाहाय नेहाथा एबा जेनेरेल सेक्रेटारि महरै बिबान मोननो हादों।